নমস্কাৰ। মোক বহুতে প্ৰশ্ন কৰি আছে আমাৰ কামৰূপ কামাখ্যা মাৰ যিটো সাধন প্ৰণালীৰ মন্ত্ৰ, এই মন্ত্ৰটো কি বা কেনেকুৱাকৈ কি কৰিব লাগে। সাধাৰণতে মা কামাখ্যাৰ মন্ত্ৰটোক লৈ আমি দেৱী পূজা বা দেৱীৰ শৰণাগত হওঁ, তেওঁৰ আশ্ৰয় লৈ মা কামাখ্যাৰ ধ্যান স্তৱ স্তোত্ৰ পাঠ কৰিব লাগে। এতিয়া সাধন মাৰ্গত দেৱী দৰ্শনৰ কাৰণে কি কৰিব পাৰি। মা কামাখ্যা দেৱীক দৰ্শনৰ কাৰণে আমি কি কৰোঁ যে প্ৰথম আহিল কামাখ্যে বৰদে দেৱী নীল পৰ্বতৰ বাসিনী তং দেৱী জগন্মাতা জনি মুদ্ৰে নমস্তুতে। এই মন্ত্ৰটো আমাৰ তেওঁক প্ৰণাম কৰা মন্ত্ৰ। তেওঁক প্ৰণাম কৰা মন্ত্ৰটো প্ৰে কৰাৰ পিছত দেৱীক ধূপ ধূনা নৈবেদ্য ঘৃত প্ৰদীপ জ্বলে, সেন্দুৰ আৰু গাখীৰ কল প্ৰসাদ দি তেওঁক আমি কি কৰিব লাগে যে আবাহন কৰিব লাগে, আহিব মাতবা লাগে। আৰু তেওঁৰ নামত ৰুদ্ৰাক্ষ মালাত মনত ৰাখবা যে ৰুদ্ৰাক্ষ মালাডাল আগতেই সিদ্ধ কৰি ল'ব লাগিব, অৰ্থাৎ যাতে ৰুদ্ৰাক্ষ মালাডালে কাম দিয়ে। এই ৰুদ্ৰাক্ষৰ গুটি 108টা থাকিব লাগে। আৰু ৰুদ্ৰাক্ষ মালাত বেলপাতে দি ত্ৰম্বকং ওম ত্ৰম্বকং যজামহে সুগন্ধি পুষ্টিবৰ্ধনং উৰ্বাৰুকমিব বন্ধনাৎ মামৃতাৎ ত্ৰম্বকাই শিৱায় নমঃ। এই মন্ত্ৰ ৰুদ্ৰাক্ষ মালাত 108 বাৰ আগতে জপ কৰিব লাগে। এইটো শিৱৰ মন্ত্ৰ, অৰ্থাৎ ৰুদ্ৰাক্ষ মালাডাল জাগ্ৰত হ'ল। জাগ্ৰত হোৱাৰ পিছত শুক্লা পক্ষৰ প্ৰতিপদৰ পৰা মা কামাখ্যাৰ কোনোবাই যদি প্ৰতিমূৰ্তি লয় বা নলয়ও যদি ধ্যান কৰে, কি ধ্যান কৰিব তেওঁ কামাখ্যা দেৱীক ওম ত্ৰিং ত্ৰিং ত্ৰিং, প্ৰথম 3টা ওম ত্ৰিং ত্ৰিং ত্ৰিং, দ্বিতীয়তে হুং হুং, তাৰপিছত ষ্ট্ৰিং ষ্ট্ৰিং, ওম ত্ৰিং 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 হুং হুং ষ্ট্ৰিং ষ্ট্ৰিং কামাখ্যে প্ৰচিদত প্ৰচিদত। এবাৰ আৰু উল্টাকে দিব লাগিল, ষ্ট্ৰিং ষ্ট্ৰিং হুং হুং ত্ৰিং 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 চাহা। এই মন্ত্ৰটো ৰুদ্ৰাক্ষৰ মালাত নিজৰ হৃদয়ত কামাখ্যা দেৱীৰ চিন্তা কৰি 108 বাৰ প্ৰতিদিনে জপ কৰিব লাগিব। কেতিয়াৰ পৰা যে শুক্লা পক্ষৰ প্ৰতিপদৰ পৰা জপ কৰি 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 পূৰ্ণিমাৰ দিনা শেষ হ'ব। তেওঁ 108 বাৰ মই জপ কৰাৰ কথা কৈছোঁ যদিও দৰ্শন নোহোৱাকৈ যিমান পাৰে তেওঁ জপ কৰিব। কিন্তু এইকেইটা দিন কি কৰিব লাগিব, তেওঁ মাটিত শুব লাগিব, একাহাৰী হ'ব লাগিব। একাহাৰী মানে যে দিনটো নাখে সন্ধিয়া সেই আমাৰ যিটো হবিজ ভাত কৰা বুলি কয়, এই নিয়মত তেওঁ থাকিব। ক্ৰমে জপ সংখ্যা আজি যদি আৰম্ভণিৰ দিন 108 হৈছে, তাৰপিছত তেওঁ ক্ৰমে বৃদ্ধি কৰি যাই থাকিব। বৃদ্ধি কৰি 15 নম্বৰ দিনা বেছি হ'ব। আৰু যিদিনাখন তেওঁ মা কামাখ্যাৰ শক্তি লাভ কৰে তেওঁ নিজে নিজে গম পাব। এতিয়া আমি আকৌ মন্ত্ৰটো এবাৰ কৈছোঁ, ওম ত্ৰিং 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 হুং হুং ষ্ট্ৰিং ষ্ট্ৰিং কামাখ্যে দেৱী প্ৰচিদত প্ৰচিদত ষ্ট্ৰিং ষ্ট্ৰিং হুং হুং ত্ৰিং 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 চাহা। এই মন্ত্ৰটোৱে তেওঁৰ মা দেৱীয়ে তেওঁক সকলো পিনৰ পৰা ৰক্ষা কৰি ৰাখিব। গতিকে তেওঁ এই নিয়ম মতে যদি কৰে দেৱী উপাসনা, তেতিয়া নিশ্চয় সুফল পাব। ধন্যবাদ। আজিলৈ এৰিলোঁ।